নমস্কাৰ, সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৱাৰ উদিত সূৰ্যৰ কিৰণে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বন্যা। দিনটোৰ প্ৰতিটি ক্ষণ হওক সুখৰ আৰু আনন্দৰ। ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি নৱেম্বৰ মাহৰ 9 তাৰিখ, বৃহস্পতিবাৰ, 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে কাতি মাহৰ 22 তাৰিখ 1945 হওক। আজি ৰাষ্ট্ৰীয় আইন দিৱস। সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে পালন কৰা হয়। আইনৰ দৃষ্টিত যিহেতু সকলো লোক সমান, গতিকে আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলেও যাতে ন্যায় বিচাৰি পায়, তাক নিশ্চিত কৰিবলৈ 1995 চনত বিচাৰ সম্পৰ্কীয় এখন আইন প্ৰণয়ন কৰে। এনে ব্যৱস্থাৰ জৰিয়তে বিচাৰকে আদালত থকা গোচৰসমূহ কম খৰচত আৰু কম সময়ৰ ভিতৰত নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থা জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যেই এই দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। য'ত আত্মসন্মান নাই তাৰ পৰা আঁতৰি আহা, য'ত গুৰুত্ব নাই তাত সাহস কৰি দূৰত্ব বঢ়োৱা। আত্মসন্মান বিসৰ্জন দি কেতিয়াও ভালপোৱা আদায় কৰিব পৰা নাযায়। আত্মসন্মান বিসৰ্জন দি কিবা এটা পোৱাতকৈ নোপোৱাকৈ থকাটোৱে শ্ৰেষ্ঠ। কাৰণ আত্মসন্মানহীন মানুহ পশুৰ সমতুল্য। ধন্যবাদ।